হেল্ল'। কোনে ক'লে? বা আজি 6 মাহে হ'ল কথা নাপাতা, তুমি পাহৰিলে ইমান সোনকালে? আচ্ছা, এইটো কাৰ নাম্বাৰটো কাৰ? মোৰে নাম্বাৰ, এই আৰু এখন চিম আছিলে যে। কি মনত পৰিল? তোমাৰ খবৰটো পাই ভাল লাগিলে বাৰু। খবৰ? তোমাৰ এই চাকৰি হোৱা খবৰটো। আচ্ছা। মাহঁতেও ভাল পাইছে, ঘৰত কৈছো মই আজি। উম। কি কৰি আছা এতিয়া? ঘৰত আছো নে আৰু, ক'ত? আছো ঘৰতে আছো। ভাত খালা? উম। দিয়া হ'ব হেল্ল' দিয়া। হেল্ল'। আগৰ কথাবিলাক বাদ দিয়াচোন, আগতে হ'ল আৰু কিবা এটা ভুলৰ কাৰণে তেনেকুৱা হৈছিলে। এতিয়া মাহঁতেও তোমাৰ কথা মানিব। হয়নে? মাহঁতে দেখোন মোক বেয়াই পাইছিল আগতে। আগতে আৰু তেতিয়া কিবা এটা ভুলত তেনেকুৱা হৈছিলে আৰু এতিয়া তোমাৰ চাকৰি হোৱাৰ কাৰণে মাহঁতেও অকনমান ভাল পাইছে আৰু উম তোমাক মাতিছে ঘৰত এদিন। হয়নে? হ'ব দিয়া, মই গম পাও দিয়া তোমাৰ কথা, ক'ত কি কৰি আছা। এতিয়া আৰু হেৰি কৰিব নালাগে, মোক ফোন কৰি ডিষ্টাৰ্ব নিদিবা। নাৰাখিবাচোন, শুনা। হেল্ল'। বাপৰে, আগতে দেখোন তুমি ইমান ফোন কৰি আছিলা, ফোন 1 ঘণ্টা 2 ঘণ্টা হৈ যায়, ইমান কথা পাতো। এতিয়া 1 মিনিট ফোনতে তুমি ইমান কাতৰকে আছা যে? সেইবিলাক কথা আৰু পাহৰি যোৱা আৰু। নহয়, তুমি ভালে থাকা, এতিয়া মই তোমাৰ কথা এতিয়া মাহঁতেও মানে ভাল পাইছে শুনি কিনে, আৰু মাতিছেও এদিন আমাৰ ঘৰত। হ'ব দিয়া, যাম দিয়া আৰু কেতিয়াবা। তোমালোকৰ ঘৰতো মানে কথা পাতিম বুলি কৈছে আৰু মাহঁতৰ লগত। হ'ব দিয়া, ফোন ৰাখা। আগৰ কথাবিলাক ধৰি নাথাকিবা আৰু, যি হ'ল আৰু হ'ব কিবা দিয়া, এটা ভুলৰ নাথাকো কাৰণে এতিয়া, সেনেকুৱা ফোন নাখা হৈছিলে। মোৰ আৰু শুনাচোন বহুত মই হেল্ল', নাৰাখিবাচোন। আৰু বহুত ডিষ্টাৰ্ব দি থাকিলে মই ভাল নাপাম আৰু। পাৰিলে ফোন নকৰিবা, আগতে যেনেকে আছিলা ইমান দিনে তেনেকে থাকা। আৰু মোক ডিষ্টাৰ্ব দি নাথাকিবা, বুজিছা? মোৰ কাম মই তোমাক ধুনীয়াকে কৰি যাব দিয়া মোক। তোমালোক ভালে থাকা, ঘৰ পৰিয়াল ভালে থাকক, তুমিও ভালে থাকা।